Hi guys, মোৰ DDS ব্লগ চেনেলটো লৈ আপোনালোকক স্বাগতম জনাইছো। এতিয়া গুড মৰ্নিংও নহয়, ইভিনিংও নহয়, আফটাৰনুন হৈছে গিয়া। 12টামান বাজি গৈছে চাগে। ৰাতিপুৱাই ব্লগ বনাব নোৱাৰিলো আজি। অলপ কামত ব্যস্ত আছিলো আৰু বৰষুণো দি আছিলে ৰাতিপুৱা। আৰু ভিতৰত বহুত আন্ধাৰ হৈ আছিলে, কাৰেণ্টটো নাছিলে, গতিকে ভিডিঅ' ভাল নাহিব। সেইটো কাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ। ভাবিলোঁ এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে তেন্তে আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি বৰ্তমান বাৰীতে আছোঁ। আমি লকডাউনতনো ঘৰত কি কি কৰিলোঁ তাকে আপোনালোকক আজি দেখুৱাম বুলি ভাবিছোঁ। তেন্তে আজি চাওঁ। এয়া মোৰ ফ্ৰেণ্ড। হাই। আমি বাৰীতে আছোঁ। মানে ৰোৱা কিমান দিন হ'ল? ৰোৱা যোৱাবাৰ লকডাউনতে ৰোৱা। এয়া এতিয়া গুটি লাগিছেগৈ। মানে পচাওঁতে কেপচিকাম হয়। পচাই পেলাই প্ৰায় ডাঙৰ হোৱালৈ 2 মাহমান লাগি গ'ল। তো সেইটো কাৰণে ৰোৱাটো 2 দিনমান লেট হৈ গ'ল আৰু এতিয়া লাগিছে চাব। এয়া দেখিছেনে? বেছি নহয়, অকণমান জাষ্ট কৰিছোঁ ঘৰত খাব পৰাকৈ। দেখিছেনে? অঁ এয়া দেখিছেনে? ইয়াত আপোনাৰ গুটি লাগিছে। মই আপোনালোকক দেখুৱাই আছোঁ। এয়া দেখিছেনে? এই ইয়াতো লাগিছে, সেইজোপাটো লাগিছে এইটো। তাৰপিছত আপোনাৰ ইয়াতো লাগিছে দুটা। এজোপাত সেই দুটা লাগিছে, দেখিছেনে? এইজোপাটো এটা লাগিছে, এটা লাগিছে আৰু এজোপাত সি টিকলি এটা লাগিছে। এইটো টিকলি এটা লাগিছে আৰু ইয়াতো লাগিছে এটা, সেইটো টিকলি এটা লাগিছে। বাকী এয়াকে কৰি আছোঁ। বাকী আৰু আছে এইফালে আপোনাৰ খাব পৰাকৈ কেনেকুৱা হৈছে জনাব, কামটো কেনেকুৱা হৈছে। বাকী আৰু আছে এফালে আপোনাৰ দেখাই আছোঁ ৰ'ব। এইটো জলকীয়া, এইটো বি জলকীয়া আছে ইয়াত। এই দেখিছেনে? এইবিলাক বি জলকীয়া হয়। আপোনাৰ ডাঙৰ ডাঙৰ যিটো জলকীয়া হয় সেইটো। আৰু আছে এজোপা আপোনাৰ ভালকৈ দেখাই দিছোঁ, দেখিছেনে? এয়া এইফালে এইটো আপোনাৰ হেৰি হয়, এইটো ফেচবিন হয়। তাৰপিছত এইটো আপোনাৰ বি জলকীয়া আছে, খাব পৰা জোখত আছে কেইজোপামান। আজিকালি বজাৰত বস্তু দাম বেছি আৰু তাতে দৰৱো দিয়া, গতিকে ঘৰতে যিখিনি পাৰি কৰি ল'ব লাগে। আপোনালোকেও বজাৰৰ পৰা কিনি খোৱাতকৈ উপযুক্ত যিকেইটা লাগে, ধৰক আপোনাৰ এই ফেচবিন 3-4 জোপা ৰুই দিলে, দাংবডি দিলে, জলকীয়া কেইজোপামান ৰুলে, সেই তেনেকৈ যি পাৰে। আপোনাৰ মাটি নাথাকিলেও ঘৰত ধৰক পিয়ালি কাষতে আপুনি টাবতে এইবিলাক ৰুব পাৰে। বা আপুনি যদি আপোনালোকৰ মাটি যদি উপযুক্ত নহয়, তেন্তে আপোনালোকে চিমেণ্টৰ যিবিলাক বেগ আহে ন, চিমেণ্টৰ বেগবিলাক আপোনাৰ আধালৈকে মাটি ভৰাই দিব। ভৰাই পেলাই তাত মাটিখিনিত অলপমান শুকান গোবৰ মিলাই মেলি তাত পুলিটো ৰুই প্ৰতিপাল কৰিলে লাগি আহিব। তেনেকুৱা কৰিব পাৰি। আমাৰ যিহেতু মাটি ইমান বেয়া নহয়, মাটিত সাৰ আছে, সেইটো কাৰণে আমি মাটিতে ৰুইছোঁ। যদি আপোনালোকৰ যদি মাটিত সাৰ নাথাকে, তেন্তে আপোনালোকে মই কোৱাৰ দৰে আপোনালোকে কৰিব পাৰে। আৰু এইফালে এইটো কৃষ্ণ জলকীয়া বুলি কয়, কি নাজানো, এইটো 3 মহীয়া জলকীয়া পায়। ক'লা জলকীয়াটো বেছি দীঘল নহয়, কিন্তু এইটো ক'লা জলকীয়াটো। আপুনি পাতটোৱে ক'লা, দিছেনে? জলকীয়াজোপা পাতটোৱে ক'লা, যিটো ক'লা হয়। আৰু এইখিনিয়ে। বাকী আৰু ভাবিছোঁ কিবা কিবি কৰিম বুলি, যিখিনি পাৰোঁ কৰিম। আৰু কিনো কৰিম, লকডাউনত এইখিনিকে কৰি আছোঁ। আপোনালোকেও লকডাউনত এইবিলাক কৰিব পাৰে। ঘৰত থাকিও কিবা এটা কৰি নিজলৈকে কৰিব লাগে। আৰু যিহেতু এতিয়াতো লকডাউন একেবাৰে বহুতেই দিছে, দেখিছে SOP বিলাক কেনেকৈ সলনি কৰি আছে। গতিকে ঘৰতে থাকিব ভালদৰে। হাত দুখন বাৰে বাৰে ধুই থাকিব, চেনিটাইজ কৰিব। ক'ৰবাত ওলাই গ'লে মাস্কখন পিন্ধি যাব। আৰু ময়ো মাস্ক পিন্ধি ওলাই যাওঁ। এতিয়া যিহেতু ঘৰৰ ভিতৰতে আছোঁ, আৰু সেইটো কাৰণে আৰু ইয়াত কোনো নাই, কাষে বাই দিছেনে? সেইটো কাৰণে মই আপোনাৰ মাস্ক নাই পিন্ধা, এনেকেই কৰিছোঁ। বাকী তেন্তে এতিয়া যিহেতু 1টামান বাজিলে, ভাতটো খাব হ'ল, ভোকো লাগিছে। ভাতটো খাই লওঁগৈ, তাৰপিছত আমি আকৌ আপোনালোকক কি কি দেখুৱাবনো পাৰোঁ দেখুৱাই যাম, ঠিক আছে? হাই, ভাত পানী খাই আজৰি, একদম পেট ভৰাই ভাত খালোঁ। তাৰপিছত আমি গৈছিলোঁ কি, গৰু ছাগলী চাবলৈ গ'লোঁ। অলপ মানে কুকুৰে ছাগলীবিলাক খেদি আছিলে, অলপ চাই আহিলোঁগৈ।
মই চাবলৈ যোৱা নাছিলোঁ, মই আগবঢ়াই আনিবলৈহে গৈছোঁ আৰু। তাৰপিছতে আজি ভাতটো কিহে খালোঁ জানে নাই? কল পচলা লগত বুট দাইল দি দিছিলে, মই বেয়া পাওঁ নেখালোঁ, কিন্তু কল পচলা খাই ভাল লাগে, খাব লাগে। এই কৈছিলোঁ নহয় আগৰটো ব্লগত যে শাক পাচলি খাব লাগে, তো ইয়াত শাক পাচলি ইমান পাবলৈ নাই, সেইটো কাৰণে কল পুলিকে আনিলোঁ আজি। কল পুলি মানে পচলাটো খালোঁ। তাৰপিছত খাবলৈ ভাল লাগিল নে বেয়া লাগিল? ভাল লাগিলে। তো এতিয়া আৰু কি কৰিম আৰু, ভাতটো যিহেতু খালোঁ, কামো কৰিলোঁ, ভাত খাই হজম হ'ল, আকৌ ভোক লাগিব, খাব লাগিব। এতিয়া সেইটোকে হৈছেগৈ, হ'ব আৰু ভোক লাগিব, খাম। সি এজনী আমাৰ মা দেখিছেনে? মাও গৈছিলে, আহি আছে একদম খোজকাঢ়ি ভিডিঅ' কৰিছোঁ বুলি গম পাইছে চাগে, সেইকাৰণে অকণমান ষ্টাইলত খোজকাঢ়িছে, দেখিছেনে? তেন্তে আজি আৰু বিশেষ ভিডিঅ' নবনাওঁ মই, আৰু আজিনো কি দেখুৱাবলৈ বিশেষ একো নাই। আকৌ কাইলৈ ব্লগ দিম, কাইলৈ চাব। তেতিয়াহ'লে আজিলৈ বাই বাই, কাইলৈ লগ পোৱা আশাৰে বাই বাই। বাই বাই দি দে, বাই বাই দিয়ক মা। মায়ে বাই বাই নিদিয়ে দেই, ঠিক আছে বাই বাই।